নমস্কাৰ আৱানতে চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজে নিমাতীঘাটৰ শোকাবহ দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহটো আজি পুৱা উদ্ধাৰ হয়। পুনৰবাৰ জনাইছোঁ যে দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহটো আজি পুৱা উদ্ধাৰ হয়। মৃতদেহটো ঘটনাস্থলীৰ পৰা বহু দূৰৈৰ বিশ্বনাথৰ ভাষতাপুতত উদ্ধাৰ হয়। নদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি প্ৰথমে বিশ্বনাথ ঘাটলৈ আনে। অৱশ্যে ইয়াৰ পূৰ্বেই মৃতদেহটো জান বৰাৰ বুলি নিশ্চিত হয়। আৰক্ষীয়ে মৃতদেহটোৰ সৈতে লাভ কৰা বিভিন্ন পৰিচয় পত্ৰৰ আধাৰত আৰু ভাষতাপুৰৰ পৰাই আৰক্ষীয়ে জান বৰাৰ পৰিয়াললৈ ফোন কৰি সেয়া নিশ্চিত কৰে। উল্লেখ্য যে আজি মৃতদেহ উদ্ধাৰ হোৱা একেই স্থানৰ পৰাই শুকুৰবাৰে ইন্দ্ৰেশ্বৰ বৰাৰ এটা বেগ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পাছতেই পৰিয়ালৰ লোকক গতাই দিব। ইফালে মৃতদেহ উদ্ধাৰৰ বাতৰিয়ে জান বৰাৰ বাসগৃহত অবৰ্ণনীয় শোকৰ পৰিৱেশ সৃষ্টি কৰিছে। বিশেষকৈ তেওঁৰ পত্ৰৰ হৃদয় বিদাৰি যোৱা ক্ৰন্দনে সকলোকে কন্দুৱাইছে। এতিয়া জান বৰাই দুৰ্ঘটনাটোত পতিত পত্নীক উদ্ধাৰ কৰে আৰু নিজেই লুইতৰ বুকুত হেৰাই যায়। দুয়ো গুৰুজনাৰ তিথি উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰত সেৱা লৈ ঘৰলৈ উভতিছিল। জান বৰাৰ মৃতদেহ উদ্ধাৰ হোৱাত ফেৰীত দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যু হোৱাটো এতিয়া নিশ্চিত হৈছে। ইয়াৰ পূৰ্বেই দুৰ্ঘটনাৰ দিনাই পৰিমিতা দাস নামৰ সহযোগী অধ্যাপিকাগৰাকীৰ মৃত্যু হৈছিল। আনহাতে আজিও নিখোজ হৈ আছে ডাক্তৰ বিক্ৰমজিৎ বৰুৱা। নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট।